কেলা চাইকেলখন আজিহে বেয়া হ'ব পায় না চে ঐ দুলেন ঐ ক'বা ক'লৈ যাবা কলেজৰ পৰা আহিলোঁ চা আকৌ চাইকেলখন আজিহে বেয়া হ'ব পায় অঁ কিনো হ'ল চকাটোতে লাগি ধৰিছে চাহ আকৌ কি হৈছে ক'ৰ পৰা আহিল তই বাৰীৰ পৰা আহিলোঁ মই ভাল ভালে আৰু ভালে ভালে তোক লগ পাম বুলিয়ে হৈ আছিলোঁ অঁ কচোন কাইলৈতো দেওবাৰ অঁ স্কুলটো কলেজটো নাযাওঁ নাযাওঁ কাইলৈ কাম এটা আছে ওলাবি মোৰ লগত ক'ত ঘৰতে অলপ জেৱাখন মাৰিব আছে বাৰীত আচ্ছা ক'লে কিমান কবি হয় আমনি লাগি যায় তাকে চাওঁ কি হ'ল তোৰ চাইকেল এই চাইকেলখন কি হ'ল জানো লাগি ধৰিছে দে মই কামে কৰি আছোঁ বাৰীত তোৰ গুলিকেইটা ওলাই গ'ল ভাগি থাকিলে আকৌ অঁ বৈ যাওঁগৈ বৈ দেউতাই খোজাই ব'ল আকৌ পাছত বনাব লাগিব চাইকেলখনো তোৰ পুৰণা হ'লগৈ আকৌ তাকে কওঁ তাকে ব'ল ঐ চা দিনটো মদ খায় ৰাতি হ'লে ঘৰত গৈ হাল্লা কৰে কেনেকৈ ভাল লাগিব এনেকৈ হ'লে নাই সেই বুঢ়াখনক কৈ লাভ নাই সিহঁতৰ যামনা সেনেকৈ পঠিয়ালে এতিয়া তই মই নিজে কিবা এটা কৰিব লাগিব দেখা নাই মোৰ বুঢ়াটো খাই কি হ'ল অৱস্থা মোৰ এতিয়া নদী কিনাৰত খেতি কৰি তন নাই পোৱা তই যদি ভালকৈ নপঢ় এতিয়া এইবোৰত ধ্যান দিয় তোৰ লাইফটো মোৰ নিচিনাই বেকাৰ হৈ যাব সেইকাৰণে এইবোৰ কথা মাথা মাৰি লাভ নাই ব'ল খাব লাগে বুজিছ জীৱনত খাই বৈ ফূৰ্তি কৰিব লাগে জীৱনত আৰু অন্য একো নাই বুজিছ মুঠতে খাই বৈ মস্তি কৰি জীয়াই থাকিব লাগে আৰু একো নাই এইটো কোনোবা আহিছিল লুকুৱা অ' কাই কিবা আড্ডা বহিছে নেকি আড্ডা নহয় গাদ্দাৰ মই আকৌ চব কথা বুজিও নাপাং নহয় চব কথা বুজি নোপোৱাই ভাল আমিনো বুজি পাই কিডাল হ'ল একেবাৰে সঁচা কথা হেই এই চাদা এপালি হ'ব নেকি দি দে খা কিমান খা চাহ ক আজিকালি কেলে জানো খং উঠিলে মুখখন তিতা লাগে কি তিতা লাগে আমি দুখীয়া মানুহ বুজিছনে আমাক খালেও কব খাবলৈ নোপোৱা নেখালেও কব খাব নজনা সেইটোতো সেইটোৱেই পাদিলেও কব হাগিলেও কব এইটোক এপেক দি দিম বুজিছ দি দে এই গিলাচ আনচোন আন গিলাচ আন সেইটো খাবলৈ পালি ন আৰু বাপাং অলপ ফুকি মেলি ল এই পানী চানী নাই দেই এইবাকে খা বুজিছ পানী এদাই কলিজা ফাটলে ফটক খাই দে দুখীয়া মানুহৰ গা ঘাম গোন্ধাব পাৰে কিন্তু হাগিলেও নুগুন্ধাই পাদিলেও নুগুন্ধাই এই শুনিল মই আজিৰ লগত 5 দিন হাগা নাই 5 দিন কেলে হাগা নাই সেইটো হত কেলে আজি হাগিলে কাইলৈ হাগিবলৈ নাই বুজিছ মই তোতকৈ দুখীয়া ঐ পেলা জলদি পেলা হয়তো চা হয়তো আমাৰ গাঁৱৰ ল'ৰা কালি পৰহি সি MA পাছ কৰি আহিছে তোৰ মোৰ নিচিনা সাধাৰণ মানুহ নহয় গম পালি হয়তো চা কালি যে MA পাছ ল'ৰা এটা দেখিলো মানুহবোৰে ইমান ভয় খাই তাক পঢ়া ল'ৰাক মানুহে ভয় কৰিবই তেতিয়াহ'লে মই দুমে পাছ কৰিলেতো আৰু ভয় খাব পায় তই MAও পাছ কৰিব নালাগে দুমেও পাছ কৰিব নালাগে তই বিয়াখন সোনকালে পাত মই যে বিয়া চিয়া পাতিব নোৱাৰো দেই বিয়া পাতিব নোৱাৰো কৈ থাকোতে বুঢ়ী মাৰে কোনোবা এদিনা কেটেপকে মৰি থাকিম গম পাবি বাপেকে আয়েকো মৰিব দিব নোৱাৰো বিয়াও পাতিব নোৱাৰো কি কম বাৰু মই
মনটো ইমান দুখ লাগিছে হাওকে কান্দিবহে মন গৈছে আৰু কান্দিবও লাজ লাগে নহয় ইয়াত কোনো নাই ইয়াতে কান্দি লওঁ পায় ই কোন হ'ব ঐ কি হ'লে তো ঐ এফালে আছোন এফালে আছোন এফালে কি হ'ল ইয়াত কান্দি আছা যে আকৌ ঘৰত বিয়া পাত কৈ আছে আজিলৈকে ছোৱালীৰ লগত কথাই পাতি নাই পোৱা ক'ব বিয়া পাতো পোৱা মই ঐ ছোৱালীৰ লগত কেনেকৈ কথা পাতিব লাগে তই নাজান ছোৱালীৰ লগত কেনেকৈ কথা পাতিবলৈ তই নাজান নেজানো নহয় ঐ ছোৱালীৰ লগত কেনেকৈ কথা পাতি মই শিকাই দিম ক কেনেকে প্ৰথমতে তই ছোৱালীজনীৰ নেমটো সুধিবি নেমটো অঁ তাৰপিছত তই টাইটেলটো সুধিবি তাৰপিছত সুধিবি তই ভিলেজ ক'ত অঁ ছোৱালীজনী ভিলেজ ক'ত সুধিবি এনেকৈ প্ৰেম হৈ থাকিব এনেকে হৈ যায় অঁ হৈ যাব মাই গুড ঐ গুড নহয় গড ঠিক আছে ছোৱালী পতাৰ পিছত মোক খবৰ ৰাখিবি কিন্তু দেই ঠিক আছে মই আহি থাকোঁ ৰবাচোন তোমাৰ নিমকিটো কি নিমকি কি নিমকি নহয় তোমাৰ ভলিউমটো ক'ত হোৱাট তুমি যদি বেয়া পাইছা তোমাৰ এই টোটেলকে কোৱা ননসেন্স কেনেকুৱা মানুহবোৰ যে লগ পাও নহয় কিমান লুকাই কান্দিম আৰু আজি চবে দেখাকে কান্দি দিম অ ককাই কিয় লুকাইছ মোৰ লাজ লাগে লাজ লৰা হৈ আকৌ কিহৰ লাজ কৰিব লাগে আনা আমি দুইটাই নৈ পাৰত অলপ খেলো নেজাং দেই আনা অ ককাই তোক মই বহুত ভাল পাওঁ আনা আনা মোৰ লাজ লাগে মই তোক নেজাং মই ইমান ভাল পাওঁ আনা নেজাং আনা ঐ কি পেলালি ঐ গেঞ্জিটো পৰিলে গেঞ্জিটো পৰোতে ইমান ডাঙৰ শব্দ হয়নে নহয় মানে মই গেঞ্জিটোৰ ভিতৰত সোমাই আছিলো কাম নাই আৰু তোৰ সেইদিনা যে মোক শিকাই দিলে আপুনি ছোৱালীজনীয়ে তালাও চৰহে দিলে আকৌ মইতো ঠিকে শিকাইছিলো তো ঠিকে শিকাইছিলে নেকি জানো পাই মই কিবা এটা ভুল হ'ল নেকি আকৌ জানো ককাইদেউ ছোৱালীজনী হাতখন ইমান কোমল যিদিনাখনৰ পৰা চৰটো দিলে আজিলৈকে পাহৰিব নাই পোৱা সপোনতে দেখি আছোন ক ঐ তই কথা এটা গম পোৱা নাই সেই ছোৱালীজনী বিয়া সোমালে নহয় কি বিয়া সোমালে তাই বিয়া সোমালে তেতিয়াহ'লে মোৰ সপোন দেখা মুদাই মৰিলে আৰু তাকেতো তই খাটাং বিয়া পাতিবি তই পাতিম তেতিয়াহ'লে এটা কাম কৰোঁ তই মোৰ লগত ৰচোন ছোৱালীজনীৰ ওচৰলৈ যাওঁ ব'ল ঐ
তোৰ ভাল নামটো কি আছিলে ভাল নামটো মানে এই কোনোবাই পপিয়ামেন বুলিও কয় কোনোবাই কোফা বুলি কয় আকৌ কোনোবাই জবলা বুলিও কয় আৰু হয় নেকি বল 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 তালৈ গৈ থাকোঁ ঐ আমি জেগাত পালোহি ৰ ঐ এনেকে সোমাক জানো একো নহয় বলচোন এই হাফ পেণ্ট পিন্ধি আছো নহয় একো নহয় অ' বাদ দে বল মোৰ যে বুকুখন কিবা ধিপঙে কৈছে বাদ দে বল তই বিয়া পাতিবি নহয় আহ 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 ক অ' খুৰা অলপ মাত দিবচোন তুমি আহিলা অঁ ক'ৰবাত যাব ওলাইছে মিটিংখন আছে আমি আকৌ ইয়ালৈকে আহিছিলোঁ এই মিটিংখননো কি হ'ব বহিবা অকণমান আহা আহা বহা বহা অঁ ঠিক আছে এওঁ তোমাৰ ঘৰত ভাল ঘৰত আইহে জানিব মই উঠোঁতে ওলাই আহা যে ভণ্টি এই আলহী আহিছে তামোলৰ বটাটো লৈ আন এওঁলোকক চিনি পাইছা নাই এইজনক চিনি পাইছো এইজনক চিনি পোৱা নাই কৃষ্ণহে ঐ ৰচোন শুন ঐ ৰচোন তই ৰচোন ঐ তই শুনচোন শুন এইজনী ছোৱালী আৰু দেই আজিলৈকে মানুহক কেনে কথা ক'ব লাগে সেইটো নিশিকিলে আপুনি হে আকৌ দুখন হাতে বটাটো ধৰি আছো দেখিছেইচোন হে মই নৰখোক মই এজনীয়ে চৰ মাৰিলে এজনী গুৰ মাৰিবলৈহে বাকী থাকিলে আৰু সেই কৰাটো এজনীয়ে চৰ মাৰোতে তই কিমান দিন সপোনত দেখিলি কচোন তই আৰু এজনীয়ে গুৰ মাৰিব লওঁতে তই গোটেই জীৱনটোৱে সপোনত দেখি থাকিবি তই বুজি পোৱা নাই বল বল ৰৈ আছে নহয় আহ বল 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 বেয়া পাব নহয় আহ খুৰা হৈ যাব বুজিছে এই হ'ব ভণ্টিজনী মোৰ আজলি হ'ব পাৰে কিন্তু বহুত মৰমৰ তুমি চিন্তা নকৰিবা মই আছো তোমালোকৰ লগত উদয় এওঁৰ মাকৰ লগত মই কথা পাতিমগৈ ঠিক আছে হ'ব ঠিক আছে আজিলৈ যোৱা এতিয়া আমি গৈ থাকোঁ গৈ থাকা আজিলৈ যোৱা ব'ল আমি গৈ থাকোঁ যোৱা